ছাৰ বয়স এবছৰ হ'ল এতিয়ালৈকে শিশুৰ দাঁতেই অহা নাই, এই ক্ষেত্ৰত আমি কৰিবলগীয়া কি? এনেকুৱা ধৰণৰ শিশু লৈ অহা বিভিন্ন অভিভাৱকক বিভিন্ন টেনশ্যনত পৰি যোৱাও দেখা যায়। এতিয়া ইয়াৰ উত্তৰ দিয়াৰ আগতে মই আপোনালোকক শিশুৰ দাঁত গঠন প্ৰক্ৰিয়াটো অতি চমুকৈ কৈ দিছোঁ। শিশুৰ দাঁত ওলোৱা, যিটো আমি গাখীৰ দাঁত বা মিল্ক টিথ বুলি কওঁ, সেইটো ওলোৱা আৰম্ভ হয় 6ৰ পৰা 7 মাহৰ পৰাই ওলোৱা আৰম্ভ হয়। তাৰপিছত প্ৰতিটো মাহে প্ৰায় এটাকৈ দাঁত ওলায় 5-6 বছৰলৈ, যে এইখিনি কিন্তু আমাৰ অস্থায়ী দাঁত, পাৰ্মানেণ্ট টিথ নহয়। আকৌ 5-6 বছৰৰ পৰা আমাৰ পাৰ্মানেণ্ট টিথ ওলোৱা আৰম্ভ হয় আৰু 25 বছৰত প্ৰায় লাষ্ট এটা দাঁত আহে, যাক আমি উইজডম টিথ বুলি কওঁ। এতিয়া এই দাঁত গঠন প্ৰক্ৰিয়াটোত কেতিয়াবা জন্মতেও কিন্তু দাঁত আহিব পাৰে, যাক উইডছ টিথ বুলিও কোৱা হয়। ই কোনো অশুভ লক্ষণ নহয়। দাঁতটোৱে যদি মাকৰ কোনো ধৰণৰ প্ৰব্লেম কৰা নাই, ফিডিং লোৱাৰ সময়ত, মাকৰ গাখীৰ খোৱাৰ সময়ত, তেতিয়াহ'লে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। মাকৰ গাখীৰ খোৱাত যদি অসুবিধা হয়, তেতিয়াহ'লে বেবীৰ সেই দাঁতটো সৰাই দিব পৰা যায় ডেণ্টিষ্টৰ ওচৰত গৈ। এতিয়া মেইন আমাৰ কুৱেশ্যনটো আছিল যে এবছৰলৈকে দাঁত অহা নাই, আমি কৰিম কি? চাওক, যদি আপোনাৰ শিশুটিৰ চুলি ওলাইছে, তেতিয়াহ'লে 90% আপুনি চিয়'ৰ থাকক যে আপোনাৰ শিশুটিৰ এদিন নহয় এদিন দাঁত ওলাবই। কিন্তু ইয়াৰ সময়সীমা কি? ইয়াৰ সময়সীমা আমি সাধাৰণতে 16ৰ পৰা 18 মাহলৈকে বুলি কওঁ। অৰ্থাৎ আপোনাৰ শিশুটিৰ বিকাশৰ যদি বাকী স্তৰবোৰ একেই আছে, ঠিকেই আছে, কথা বতৰা ঠিকেই আছে, বা বয়স অনুযায়ী যিমানখিনি বিকাশ হ'ব লাগিছিল সম্পূৰ্ণ ঠিকে আছে, তেনেহ'লে আপুনি নিশ্চিত থাকক যে শিশুটিৰ দাঁতটো হয়তো 1.5 বছৰৰ আগত আহি যাব। আৰু 1.5 বছৰতকৈ যদি লেট হয়, তেতিয়াহ'লে কিন্তু আপুনি এজন শিশু ডক্তৰক অতি সোনকালে আপুনি কনচাল্ট কৰাটো ভাল হ'ব, কিয় তেওঁ বিভিন্ন কাৰণ আদি বাছি উলিয়াব। এতিয়া আৰু এটা কথা হ'ল যে কিবা ভয়ানক কাৰণ থাকিব পাৰে নেকি? ভয়ানক কাৰণ মেক্সিমাম টাইম নাথাকে, কেতিয়াবা থাইৰয়ডৰ সমস্যা হ'লেও হ'ব পাৰে। ইয়াতে উল্লেখযোগ্য কথা হ'ল যে যদি দাঁতটো অহাৰ উপৰিও অন্যান্য সমস্যা, মূলতঃ মাইলৰ খুঁটি অৰ্থাৎ ডেভেলপমেণ্টেল মাইলষ্টন যদি দেৰি হয়, হীনদৰি যদি হৈছে শিশুটিৰ বিকাশৰ ক্ষেত্ৰত, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কিন্তু 1.5 বছৰলৈ অপেক্ষা নকৰিব। দাঁতৰ গঠন প্ৰক্ৰিয়াত মই অতি চমুকৈ কিছু কথা ক'লোঁ। অন্যান্য যদি আপোনালোকৰ প্ৰশ্ন থাকে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। এয়া মই আগন্তুক ভিডিঅ'ত কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।